হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সকলোৱে ভালে থকাটো বিচাৰোঁ। ময়ো বৰ্তমান ভালে আছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ৰাতিপুৱা সময়খিনি এই পথাৰৰ ফালে ওলাই আহিছোঁ। পথাৰৰ ফালে ওলাই আহি ইমান ধুনীয়াকৈ ঠাণ্ডা ঠাণ্ডা বতাহ বলিছে, খুব ভাল লাগিছে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ গাঁৱৰ ফালে এনেদৰে পথাৰবোৰ চাহ হ'লনে? আমাৰ ফালৰ পথাৰবোৰ একেবাৰে চাফা হৈ গ'ল এতিয়া। কিছুদিনৰ আগতে ঘাঁহনি হৈ আছিলে যদিও এতিয়া সকলোৰে পথাৰত এতিয়া ধাননি হ'ব, সেউজীয়া হৈ থাকিব, বহুত ভাল লাগিব। এতিয়া মই আপোনালোকক কঠীয়া তুলিটো দেখাওঁ। এয়া হৈছে কঠীয়া। কঠীয়াটো আমাৰ নহয় বাৰু, মামাহঁতৰ হয়। এইটো হৈছে কঠীয়া। এইটো কঠীয়া। এইটো পথাৰত ৰুব। এইখিনি সেইফালেও কঠীয়া আছে বাৰু, এইটো বেলেগৰ হয়। সকলোৰে ব্যস্ততা জীৱনত ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ল। ঘৰৰে হওক বা পথাৰৰ কামেই হওক, ৰাতিপুৱাৰ পৰা ব্যস্ত। এয়া হৈছে মোৰ মানুহজন, পথাৰত কাম কৰি আছে। ৰাতিপুৱা সময়খিনি পথাৰত কাম কৰিলেও, পথাৰত কাম কৰাৰ পিছত সকলোৰে নিজৰ নিজৰ বেলেগ বেলেগ কাম আছে, বেলেগ বেলেগ কামত যাব। কিছুমানৰ চৰকাৰী চাকৰিয়াল, কিছুমানৰ দিন হাজিৰা কৰি খোৱা। সকলোৰে বেলেগৰ বেলেগ কাম কৰিলেও ৰাতিপুৱা সময়খিনি সকলোৱে ঘৰৰ কামখিনি কৰি দিনটোলৈ বাহিৰলৈ ওলাই যায়। ৰাতিপুৱা সময়খিনি যিমান ব্যস্ততা হ'লেও চেণ্টাৰত আহি ল'ৰা ছোৱালীবিলাকৰ লগত কিছু সময় কটালোঁ। এয়া ল'ৰা ছোৱালীবিলাকে খেলি আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টি যদি কোনোবা নতুনকৈ চাইছে, প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।